Hi friends, মই ৰিমঝিম। আজি আপোনালোকলৈ লৈ আহিছোঁ গাহৰি মাংসৰ ৰেচিপি। সকলোৱে ৰিকুৱেষ্ট কৰাৰ বাবে আজি মই গাহৰি বনাব লৈছোঁ। আহকচোন চাওঁ মই কিদৰে বনাইছোঁ। প্ৰথমে মই গাহৰিখিনি বইল কৰি ল'লোঁ। তাতে আকৌ হালধি অলপ দিলোঁ। পিঁয়াজ আৰু থেতেলি থোৱা আদা নহৰু পেষ্টখিনিও ভালদৰে সানি মেলি আধা ঘণ্টাৰ বাবে থৈ দিলোঁ। মই লৈছোঁ 3টা আলু কাটি, পিঁয়াজ 2টা, কণবিলাহী কেইটামান, আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ, ৰেড চিলি, গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জালুক 1 চামুচকৈ লৈছোঁ চবৰে। মই প্ৰথমে গৰম কৰি থোৱা কেৰাহীখনত তেল অলপ ঢালি লৈছোঁ। তেলখিনিও গৰম হোৱাৰ পাছত মই ইয়াতে আলু টুকুৰাও দি দিছোঁ। মই প্ৰথমে এইখিনি ফ্ৰাই কৰি ল'ম আলু টুকুৰাকেইটা। আলুখিনি ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি থাকিব, খালি গেছটো মিডিয়াম ফ্লেমত থ'ব। এতিয়া মই আলুখিনি কাঢ়ি দিছোঁ, এইখিনি ইতিমধ্যে হৈ গৈছে। আকৌ মই কেৰাহীখনত অলপ তেল দি মছলাখিনি এইবাৰ ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনিও দি দিছোঁ আৰু ইয়াতে মই জলকীয়া আৰু তেজপাত 2 কিলাও দি দিছোঁ। আৰু ঘৰতে যিহেতু লাগিছিলে কণবিলাহী, তাকে মই দি দিলোঁ। আদা নহৰু পেষ্টখিনিও দিছোঁ, মছলাখিনিও দি দিলোঁ। আপোনালোকে মছলাৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। মই অলপ লৰাই দিছোঁ। মছলাখিনি মই ভালদৰে ভাজিব দিম যাতে ধুনীয়া ৰং এটা আহি যায়। এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা গাহৰিখিনিও দি দিছোঁ। মই আগতীয়াকৈ আদা নহৰু পিঁয়াজ দি আধা ঘণ্টামান সানি ৰাখিছিলোঁ। এইদৰে সানি ৰাখিলে গাহৰিখিনি খাবলৈ বহুতেই টেষ্টি হয়। মই এইদৰে লৰাই দিছোঁ যাতে চাৰিওফালে মছলাখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া মই দিছোঁ 1.5 চামুচ নিমখ আৰু 1 চামুচমান হালধি। আপোনালোকে সোৱাদ অনুসৰি নিমখ হালধিখিনি দিব। আৰু মই আকৌ লৰাই দিছোঁ ভালদৰে। 5 মিনিটমান মাংসখিনি সিজিবলৈ দিম আৰু গেছটো মিডিয়াম ফ্লেমত দি মই ঢাকি ৰাখিম। 5 মিনিটৰ পাছত মই আকৌ এবাৰ লৰাই দিছোঁ আৰু ইয়াতে মই ফ্ৰাই কৰি থোৱা আলু টুকুৰাকেইটাও দি দিলোঁ। আলুখিনি দিয়াৰ পাছত মই এবাৰ লৰাই দিছোঁ। আকৌ মই 10 মিনিটৰ বাবে ভালদৰে সিজালৈকে মই ঢাকি ৰাখিম। 10 মিনিটৰ পাছত মই এবাৰ চেক কৰিলোঁ, অলপ সিজা নিচিনা হৈছে। মই এতিয়া এগিলাচ পানী দি দিছোঁ। পানী পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। এতিয়া মই আকৌ 5 মিনিটৰ বাবে উতলি অহালৈকে ঢাকি ৰাখিম। তৰকাৰীখন উতলি আহিছে। এতিয়া মই আলু টুকুৰা কেইটামান ভাঙি দিম। এইদৰে ভাঙি দিলে তৰকাৰীখন ডাঠো হয় আৰু খাবলৈ সোৱাদো হয়। এতিয়া মই শেষত জালুক আৰু গোটা গৰম মছলাও দি দিছোঁ। আৰু এবাৰ এইদৰে লৰাই দিব আৰু আমাৰ তৰকাৰীখন হৈ গৈছে। এতিয়া গেছটো এতিয়া অফ কৰি দিম। শেষত ইমান ধুনীয়া ৰং এটা আহিছে দেখিছেনে? আৰু মই এতিয়া পাত্ৰ এটাত উলিয়াই ল'ম। আৰু কোনে কোনে গাহৰি ভাল পায় জনাবচোন আৰু মোৰ দৰে কেতিয়াবা বনাই খাবচোন। এতিয়া যদি আজি গাহৰি মাংসৰ ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো তেতিয়া ছাবস্ক্ৰাইব কৰি অল অপশ্যনটোত ক্লিক কৰিব। ধন্যবাদ আজিলৈ।